নমস্কাৰ আমাৰ এই ইউটিউব চেনেল মিলিজুলি আছামিজ ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। দুদিনমান আচলতে মই আপোনালোকক ব্লগ দিব পৰা নাছিলোঁ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো হৈছে ৰেচিপিৰ দহি চিকেন ৰেচিপি আৰু সৰু মাছৰ পিটিকা। তেন্তে ব'লক আমি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেউতাই মাংস 1 কেজি লৈ আনিছিলে। তাতে মই এতিয়া বনাবলৈ ৰেডি কৰিছোঁ। ইয়াত চাওকচোন মই এবাটি দৈ লৈছোঁ, সৰু বাটি এটা চিচাৰ। আৰু ইয়াত যিখিনি মছলা মই ইয়াত দিবলৈ ৰেডি কৰি লৈছিলোঁ, আৰু মই এইখিনি ঘৰত তৈয়াৰ কৰা মছলা নহয়। এয়া অলপমান জিৰা লৈছিলোঁ, মই হাতেৰে ব্যৱহাৰ কৰিছোঁ। আৰু এয়া অলপমান ধনিয়া পাউডাৰ দি দিছোঁ। আৰু এয়া অলপমান গৰম মছলা দিছোঁ আমি। আৰু আমি এই ৰেড চিলি পাউডাৰটো অলপ কম পৰিমাণে দিছোঁ, যিহেতুকে জ্বলা বহুত বেছি হৈ যায়। আৰু এচামুচ হালধি ইয়াত দি লৈছোঁ। এতিয়া মই অলপ মগজু লৈছোঁ, এতিয়া তিয়াই লৈছোঁ। অলপমান কোমল হোৱাৰ পাছত আমি ইয়াত পিচি ল'ব লাগিব। আৰু মিডিয়াম চাইজৰ মই 3টা পিঁয়াজ লৈ লৈছোঁ, আৰু এই আদা নহৰু লৈছোঁ। এয়াও পেষ্ট বনাই ল'ব লাগিব আমি। এতিয়া মাংসখিনি কেনেদৰে মিলাওঁ চাওঁচোন নহয়। এয়া মই মাংসখিনি হাতেৰেই মিলাইছোঁ। মানে হাতেৰে মিলালে ভালকৈ মছলাটো মিল খাই যায় ইয়াত। চামুচে মিলালে কি হয়, ক'ৰবাত লাগে ক'ৰবাত নালাগে, তেনেকুৱা হৈ থাকে। সেইকাৰণে মই হাতেৰেই মিলাইছোঁ। সকলোৱে হয়তো হাতেৰে নিমিলাই বাৰু দেই। এয়া আমাৰ মিলাই হৈ গৈছে। ইয়াক আমি এতিয়া 15 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি ৰাখি থৈ দিম, তেতিয়া মছলাটো মাংসৰ ভিতৰত মাংসখিনি মিলাই থোৱা 15 মিনিট হৈ গ'ল। আৰু লগতে মই মগজু আৰু আদা নহৰুখিনি একেলগতে পেষ্ট বনাই ল'লোঁ। এয়া আমাৰ কেৰাহী গৰম হৈ গৈছে। মই অলপমান তেল দি দিছোঁ ইয়াত। তেলটো অকণ সৰহই দিছোঁ বাৰু, যিহেতুকে মাংসত অকণ তেল সৰহ হ'লেই ভাল লাগে। ইয়াত তেল গৰম হৈ গৈছে। মই কেইটামান জিৰা দি দিছোঁ ইয়াতে। আৰু এই কাটি লোৱা পিঁয়াজখিনি মই ইয়াত দি দিছোঁ। আৰু মই যিখিনি আদা নহৰু আৰু মগজুৰ পেষ্ট বনাই লৈছিলোঁ, মই সেয়াও লগতে ইয়াত দি দিছোঁ। আৰু 2-3 মিনিট এনেকৈ এইখিনি ভাজি লৈছোঁ, পিঁয়াজ আৰু মগজুখিনি। তাৰপাছত আমি ইয়াৰ ওপৰত মাংসখিনি দিম। এয়া 2-3 মিনিট হৈ গৈছে এয়া ভাজা। আৰু মই যিখিনি মিলাই লৈছিলোঁ মাংসখিনি, সেয়া মই ইয়াত ঢালি দিছোঁ এতিয়া। তাৰপিছত এয়া ভালদৰে এনেকৈ মিলাই দিব লৰাই। এতিয়া যিখিনি আমি মগজু লৈছিলোঁ, মগজুখিনিৰ লগত মাংসখিনি তেতিয়া মিলি যায়। স্কোৱাচ আৰু আলু কাটি লোৱা হৈ আছিলে, দেখুৱাবলৈ যিহেতু থাকি গ'ল, কিন্তু মই এতিয়া ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ, ইয়াতে দি দিয়া সময়তে। আৰু মই নিমখটো দিয়া নাই, আপোনালোকে নিমখটো সোৱাদ অনুযায়ী নিমখ দিব। আৰু নিমখ দিয়াৰ পাছত ভালদৰে এনেকৈ মিলাই দিব। এতিয়া 10 মিনিটৰ কাৰণে মাংসখিনি ভালকৈ ফ্ৰাই হ'বৰ কাৰণে ঢাকন দি ৰাখিম। আৰু গেছটো অকণমান কম কৰি দিম। বাৰু আমাৰ নাতিকেইটা ইমান উৎপাত, আপোনালোকৰ নাতিবোৰে এনেকুৱা উৎপাত কৰেনে বাৰু? মাকহঁতে ভিতৰত ভাত বনোৱাত লাগিছে। ইহঁত দুটা কি উৎপাত! মই আৰু ইহঁত দুটাৰ লগতে এনেকৈ আৰু ইটোক আৰু দম ভাঙি সিটোক দম ভাঙি আছোঁ আৰু বহি। আপোনালোকৰ নাতিবোৰে কৰেনে বাৰু চাওকচোন।
কিন্তু মই বনাম এতিয়া এয়া নিয়ৰ আৰু ধুনুৰ কাৰণে মছলা আৰু জ্বলা নোহোৱা মাংস। এয়া এতিয়া মই বনাই ল'ম। প্ৰেছাৰ কুকাৰত বনাইছোঁ কাৰণ তাহাঁতি অলপ সিজিলে বা জোলটোহে খায়, সেইবাবে মই এয়া প্ৰেছাৰত বনাইছোঁ। তেন্তে এয়া মই ইয়াত ধুনু আৰু নিয়ৰৰ কাৰণে মাংসটো মই ইয়াত ভাজি আছোঁ। এতিয়া মই এগিলাচ ইয়াত পানী দি দিম। এতিয়া অকণমান লৰাই দিম। সাফৰখন এতিয়া মই মাৰি দিম। এয়া মই সাফৰখন মাৰি দিম আৰু দুটা চিটি আহিলে আমাৰ নিয়ৰ আৰু ধুনু খানা ৰেডি। এয়া মোৰ মাংসখিনি 10 মিনিট হৈ গৈছে। ভালদৰে এবাৰ আকৌ লৰাই দিছোঁ। এতিয়া আমি গেছটো অলপমান বঢ়াই দিম, যিটো কি অলপ পানী ওলাই আছে, পানীটো অকণমান শুকাব লাগিব। আকৌ আমি 5 মিনিটৰ কাৰণে মাংসখিনি ঢাকি ৰাখিছোঁ। গৈছে মাংসখিনি, কালাৰ কিন্তু ধুনীয়া আহিছে মাংসৰ। এতিয়া মই দুটা সৰু চাইজৰ বিলাহী ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। বিলাহীখিনি ইয়াত দি দিওঁ। বিলাহীখিনি দি অলপ ভালদৰে লৰাই দিছোঁ। অকণমান বিলাহীটো সিজা মাত্ৰকে আমি অলপমান পানী ইয়াত দিম, যিটোকে এইখিনি গ্ৰেভি টাইপ হ'ব, সেইকাৰণে অলপ সিজালে আকৌ অকণমান ঢাকন লগাই দিছোঁ। এতিয়া মাংসত দিয়া বিলাহীখিনি সিজি গৈছে। মাংসত দিয়া বিলাহীখিনি আমাৰ সিজিলে। এতিয়া আমি ইয়াত যিহেতুকে এইখিনি কাঢ়ি হৈছে অলপমান, সেইকাৰণে পানীটো আমি কম পৰিমাণে দিম। ইয়াত অলপমান মই পানী দি দিছোঁ। এতিয়া যদি পানীটো অলপ বেছি হ'লে সোৱাদটো অলপ কমি যায়, সেইকাৰণে পানীৰ পৰিমাণটো মই কম দিছোঁ। কালি অনা সৰু মাছ কেইটামান আছিলে, মায়ে আকৌ সেই মাছকেইটাই পিটিকা বনাব লৈছে। উতলটো অহাৰ পাছতে আমাৰ মাংস ৰেডিয়ে হ'ব। যিহেতু মাংস বনালেই, মাংস বনোৱাত মই ভাবিলোঁ কি সৰু মাছ কেইটামান কালি আনি থোৱা আছিলে, এই মাছকেইটা আকৌ অকণমান কালি ভজা মাছ যে আজি খাবলৈ ভাল নালাগিব এনেকৈ, সেইকাৰণে পিঁয়াজ দুটা লৈছোঁ। এয়া নহৰু কেইফুটামান কাটি কাটি লৈছোঁ। শুকান জলকীয়া লৈছোঁ। তাৰপিছত এয়া অলপ খৰিচা লৈছোঁ। খৰিচা লৈ এইখিনি অকণমান এইখিনি মই ভাজি ল'ম। ভাজি লৈ পিটিকা কৰিম এইখিনি। এয়া অলপ খৰিচা ভাজিবৰ কাৰণে মই তেল দি লৈছোঁ। খৰিচা আৰু মানে পিঁয়াজ ভাজিম জলকীয়া চলকীয়া দি। তাকে ভাবিলোঁ কি আৰু এইখিনি নেদেখুৱাওঁ বুলি ভাবিলোঁ আপোনালোকৰ মাজত এইখিনিও শ্বেয়াৰ কৰি দিওঁ। এয়া পিঁয়াজটো মই এনেকৈ সৰু সৰু চাইজত কাটি লৈছোঁ। এয়া মোৰ তেল গৰম হ'ল। এতিয়া মই প্ৰথমতে পিঁয়াজখিনি দি লৈছোঁ। তাৰপৰা নহৰু দি দিছোঁ, জলকীয়াও দি দিছোঁ। এয়া নিমখ অলপমান পিঁয়াজতে দি দিছোঁ আৰু হালধি অলপো দি দিছোঁ। এয়া মই পিঁয়াজ ভাজি আছোঁ। নিমখটো কিন্তু দিলোঁ, আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দিব। এয়া মই খৰিচাখিনি দি দিছোঁ। এয়া মই অলপমান খৰিচা দি ভাজি ল'লোঁ চব। তাৰপিছত এতিয়া মই ভাজি থোৱা মাছখিনি দি দিছোঁ। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন, বিৰাট ভাল লাগে। এয়া মই ভজা হ'বই এতিয়া আৰু 3-4 মিনিটমানৰ পাছত এইখিনি হৈ যাব। প্ৰায় মানুহে এনেকৈ মাছ ফ্ৰাই কৰি বা পিঁয়াজ দি ভাজি খায়, কিন্তু এনেকৈ খৰিচা দি ভাজি খাই চাবচোন, বিৰাটেই ভাল লাগে। এইখিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই
নমাই দিম। এতিয়া মই অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখিছিলোঁ। এতিয়া ঠাণ্ডা হ'ল, মই এতিয়া এটা বাতিত কাঢ়ি লৈছোঁ এনেকৈ। বাতিত কাঢ়ি লৈ এয়া মই এনেকৈ পিটিকি দিম। এইখিনি আচলতে হাতেৰে কৰিলে খাবলৈ টেষ্টিটো বেলেগ হয়, বেছি ভাল হয়। কিন্তু মই সৰু সৰু যে কাঁইট আছে, আঙুলিত সোমাবৰ কাৰণে মই এনেকৈ সৰু গিলাচ এটাই পিটিকিছোঁ। এয়া মোৰ পিটিকা হৈ গৈছে। এতিয়া হৈ গ'ল আৰু এতিয়া খাবহে লাগে। এয়া মোৰ পিটিকা হৈ গ'ল, কিন্তু কালাৰটো ইমান ধুনীয়া হৈছে। আপোনালোকে খাবলৈ কেনেকুৱা হয় অকণমান ট্ৰাই কৰি চাবচোন দেই। মই কিন্তু বিৰাট ভাল পাওঁ। আমাৰ দহি চিকেন কাৰী আৰু সৰু মাছৰ পিটিকাখিনি ৰেডি হৈ গ'ল। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আমি